নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক এটা ভিডিঅ' আনিছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ মোবাইল ফোনটো হেং মাৰিলে ভাল হোৱা উপায় আছে নাই, তাকে লৈ এটা মই ভিডিঅ' বনাইছোঁ। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে ছাবস্ক্ৰাইব, পিছত লাইক কৰিব। ব'লক এতিয়া আৰম্ভ কৰোঁ। এতিয়া আমি যাম ছেটিংছত। ব'লক যাম এতিয়া এবাউট ফোন। এবাউট ফোন দেখিছে নহয়, তাৰ তলত এটা আছে বিল্ড নাম্বাৰ বুলি, তাত ক্লিক কৰিব 3বাৰ। মোৰ এইটো ক্লিন কৰি থোৱা আছে। এতিয়া বেক কৰোঁ, যাম ডেভেলপাৰ অপশ্যন, সেইটো দেখিলে। এতিয়া বলক তাৰ তললৈ যাম। তাৰপিছত বেকগ্ৰাউণ্ড প্ৰচেছ লিমিটটো আপুনি অফ কৰি দিব। নো বেকগ্ৰাউণ্ড প্ৰচেছ কৰি দিব। তাৰপিছত যাব এনিমেশ্যন স্কেলাৰ ওচৰত যাব, এইটো অফ কৰি দিব এনিমেশ্যন। ইয়াৰ পাছতে আপোনাৰ মোবাইলৰ হেংটো আঁতৰি যাব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমানতে।